মঞ্চই মঞ্চই খলকনি তুলিবলৈ সাজু এগৰাকী উদীয়মান কণ্ঠশিল্পী তন্ময়শ্ৰী বৰা। নকলে বুজনি উকঠলো কথা দি তই শুন তোৰ বাৰে আছিল মোৰ কুহুন নিজৰ কৰিলো বিনে মোক ৰচি সপোন নিজৰ কৰিলো বিনে মোক ৰচি সপোন। টিপচি দেহাক লগত লৈ বিহু মঞ্চলৈ ওলাইছে উদীয়মান কণ্ঠশিল্পী তন্ময়শ্ৰী। দৰ্শকক নচুৱাবলৈ এবাৰ কি টিপছ তন্ময়শ্ৰীৰ? কণ্ঠশিল্পী তন্ময়শ্ৰী বৰা আখৰাস্থলীত আজি ৰঙালী ৰং। নগৰ সাংবাদিক প্ৰাঞ্জল নাথৰ সৈতে ৰঙালী ৰঙৰ এক অনুষ্ঠান। ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ মঞ্চত লগ পাবলৈ যোগাযোগ কৰক 7002353773 অথবা 9435568834। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ এটি বিশেষ প্ৰতিবেদন আগবঢ়ালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ প্ৰথমে পৰিচয়টো দিয়াচোন। হয় হয় তুমি সংগীতৰ লগত কেতিয়াবা জড়িত হৈ গৈছা? আচলতে কেতিয়াবা জড়িত বুলি ক'লে আচলতে মই 4 বছৰমান বয়সৰ পৰাই মায়ে গুণগুণাই থাকে আৰু পাকঘৰত মই তেনেকৈ মাৰ পৰা শিকিছিলোঁ আৰু তেনেকেই এই যাত্ৰা আৰম্ভণি হ'ল। তুমি বৰ্তমান ল' কলেজত ছাত্ৰী নহয়? হয়, তোমাৰ গানৰ যিটো যাত্ৰা সেইটো অসুবিধা নহয়নে? তোমাৰ লগতে গানৰ নহয় আচলতে মোৰ মেম মোৰ টিচাৰ্ছ সকলোৱে মোক বহুত ছাপোৰ্ট কৰে, বহুত মৰম কৰে আৰু মোক ঘৰৰ ফালৰ পৰাও বহুত ছাপোৰ্ট কৰে। অসুবিধা নহয়। যিটো আপোনালোক ৰঙালী বিহু আহি আছে, বিহু অনুষ্ঠানো আহি আছে, তোমাৰ 1926 তাৰিখলৈ তোমাৰ বুকিং হৈ ৰঙালী বিহু তোমাৰ যিকেইটা অনুষ্ঠান চলিব, প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি চলি আছে। আচলতে আমি আজি আখৰা মানে আমি আৰম্ভ কৰিছোঁ। যিহেতু মই অকণমান ব্যস্ত হৈ আছিলোঁ ফাইনেল ইয়েৰ, গতিকে আৰু মোৰ দাদাসকলো অকণমান ব্যস্ত হৈ আছিলে, গতিকে আজিৰ পৰা আমি আখৰা আৰম্ভ কৰিছোঁ। 2টামান বজাৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমি ভাবিছোঁ আৰু এনেকৈ গোটেইখিনি গানখিনি চাম বুলি। সেয়া তোমাৰ এটা জনপ্ৰিয় গীত এবাৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। হয়, গীতটো কলিটো কোৱাচোন। মই মাজতে মোৰ গীতটি নতুন গীত মোৰ টিপচি দেহা নামৰ গীতটি সুৰজ্যোতি বৰাই কৰিছিলে আৰু সিদ্ধাৰ্থ কাশ্যপ আছিলে এক্টিং। মই ৰাইজৰ সন্মুখত মুকলি কৰি দিছিলোঁ। ৰাইজে সকলোৱে যাতে মোৰ গীতটিক মৰম দিয়ে, আশীৰ্বাদ দিয়ে আৰু গীতটি সকলোৱে শুনিব। মোৰ ইউটিউব তন্ময়শ্ৰীত এভেইলেবল আছে মোৰ গীতটি। তাকে আমাৰ চেনেলৰ জৰিয়তে তোমাৰ গীতটো আগবঢ়াব বিচাৰিম। ধন্যবাদ।